হব এনেকে যদি সদায় সদায় লকডাউন দি থাকে আমাৰ তোৰ মানুহগুলি চলিম কেনেকে কেতিয়াবা গুৱাহাটীত যাই কিনে আগৰ কামটো মই পাওঁ না নাপাওঁ এতিয়া নাপালে দিগদাৰে হ'ব কেনেকে খাম কেনেকে চলিম চলা টেনচন হৈ গৈছে এইগিলা কথা ভাবি ভাবি মাইকেল কি কৰিছ এতিয়া ৰত্ন সত্য কোৱাৰ কাৰণে তোক বিচাৰি পালো এই ভৰ্তিৰ পৰা আকলা আকলি বহি আছে যি কিবা মন চন বেয়া নেকি নন্দে কাজ হনে এ ভাই মোৰ এইকেইদিন তামান টেনচনে একদম টেনচনতে মাথা চাথা কেম্বা লাগি যায় তই যে মোক একেলগে বিচাৰি আহিলি কিয় নকবি ভাই ঘৰতো মন চন নবহে খেতিৰ কামে অলপ কৰিলো তাৰ পাছত ভাবলো একবাৰ মাইকেলৰ তাতে যাওঁ ৰাস্তাত ৰত্নে গুটাক লগ পালো ৰত্নে গুটাক কলাক আৰু তই পথাৰত থাকা বুলি সেইকাৰণে একেলগে বিচাৰি আহিলো যে তোক দেচোন দে তোৰ কি ইমান টেনচন হৈছে কো নকবি ভাই এই লকডাউন দিছি ঘৰতো একদম বহুত অভাৱ হৈছে টকা পইচাৰ বহুত অভাৱ হৈছে নচলা হৈছে ঘৰখন এতিয়া ভাবি আছো গুৱাহাটীত যা আগৰ কামটো পাওঁ না নাপাওঁ বা নাপালে পৰা একদম দিগদাৰ হৈ যাব তই গুৱাহাটীত যোৱাৰ কথা কৈছা যোৱাকালি আৰু গুৱাহাটীত 4টা পজিটিভ বলছি ঘৰৰ অভাৱ দেখি কালি গুৱাহাটীত যাম বুলি ভাবছিলো তই এতিয়া যিহে বাতৰি দিলি শুনি কিনে একদম বুকুখন কঁপা ধৰিছিলো ভাই তোৰ কি ইমান অভাৱে দেউতাৰ ইমান ভাল ইনকাম কৰে 4টা মানুহ হৈও চলবা নৰা ভাই নিজকে খৰচ কৰিব লাগে দেচোন এতিয়া গুৱাহাটীৰ পৰা অহাৰ পৰা এইখিনি পিন্ধি কি কয় ভাই তোৰ অভাৱ নাই দেচোন ভাই তুই ঘৰতে খেতি বাতি কৰা চব্জি চব্জি কিনবা নালাগে তই খেতিৰ পৰাই পা এতিয়া আমাৰ দৰে মানুহগিলাৰে চলাৰ কাৰণে টান হৈছে হৈছে ভাই এই তো চিন্দিৰো মাইছিলো নে মাইকেলো আছা নুশুনে কি আছে নিৰাম মই তোকে বিচাৰিছিলো তই মাইকেলৰ লগত কি কৰি আছা তাতে ভাই অলপ ফোন টুকুৰেও কথা পাতি আছো দে মই তো সমস্যাত পৰিয়ে নন্দেকাক বিচাৰিছিলো কি সমস্যা আছো নে এতে ভাই দেচোন দে ক কি সমস্যা কাৰণে আহিছ তই নন্দেকাক তাতে মই এটা ডাঙৰ সমস্যা কাৰণে আহিলো ভাই পইচা পাতিও নহয় কিবা টেনচন হৈছে কিনো কি হলে চিনিৰাম মোৰ এটা খৰচ আছে কালি 160 টকা দিব লাগে লকডাউনৰ কেইদিনে কাম ধান্দা কৰিব পৰা নাই এবাৰ টেনচন হৈছে ভাবছিলো নন্দাকাত তাতে যাওঁ যাই অলপ পইচাৰে মাথা তোহাৰ ঘৰতে গলো বাহিৰে কলে আহা বুলি মই বিচাৰি আহি টকাতে লগ পালো পইচাৰ কথাটো কি কয় চেনিৰাম মোৰ সেই একেই টেনচনে হৈছে পইচা পাতি একদম অভাৱ হৈ গৈছে তাকে মই নন্দেকাৰ লগত আলোচনা কৰি আছিলো কালি গুৱাহাটীত যাম বুলি ভাবছিলো কিন্তু নন্দেকাৰ মাথাতে যি ভয় সোমাই দিলা কি ভয়া মাইকেল গুৱাহাটীত বোলে আৰু 4টা কৰোনা পজিটিভ হলা তেতিয়াহ'লে তই গুৱাহাটীত যোৱা মাথা বাদ দি গাঁৱতে কিবা কৰি যা পিছে নন্দে কালি মোক তুমি তই 160 টকাটো দিবি না আশা কৰি আছিলো নন্দেকা তই নেকি মোৰ বৰ মুস্কিলে হৈ যাব যাক লাগি মই চাং দে পাৰলি দিম দে তোক তই মিছ নকৰবি দে কিয় কৰিমে আমি সৰুৰে তুনতুনে মজগুলাই কি কথা পাতি আছা ৰামু তই আজি ছাগলক পানী খুৱাইছা বাপৰে বাপ সৃষ্টি উল্টি যাব মই আজি ছাগলক পানী খুৱাব নাহিলো যেদিন বছৰ মোক ভাত খাবাই নেলাগে আচোন যা ছাগলক পানীখিনি খুৱাই আমি আছো যাতে হৈ দে মই পানীখিনি খুৱাই ল'ম ৰ ৰামুকো ভাইপাকে বহুত টেনচন দি থাকে এইটো টেনচন নহয় তাৰ দেউতাকো ইমান বুৰ্বক মানুহ নহয় তাৰ কৰ্মস্পৃহা বাঢ়াৰ কাৰণে ভাইপাকে তাক ছাগলক পানী খুৱাব দিছে বাল্টিংটো হলকে গেলে তুন্তিনা কি কথা পাতি আছে
নকবি ভাই টেনশনে চবৰে কিনো কি হৈছে তোহাৰে নকবি দে ভাই লকডাউনত চব গৰবাৰ কৰি পেলছি অ হেয়ে কথা আচলতে কি জানা ভাইয়া লকডাউনে আমাৰ দৰে মধ্যবিত্ত মানুহখিনিক ধ্বংস কৰছি চব মাজৰ ভিক্ষাৰী গিলাই আধা খাই শেষ কৰছি ইতা আমাক দিয়ে কৰ পৰা তাৰে পেট ভৰা নাই হয়ে ৰামু এই ৰামুই যি কথা কয় সঁচা কথা কয় মানুহ বেয়া পাব পাৰে কিন্তু এই ৰামুই কেৰেপ নকৰে শুন ভাইয়া তোহাক এটা ভাল চলুচন দিওঁ তোৰ ঘৰত যি খেতি বাতি আছে খেতি কৰ সুখত থাকবা পাৰবি কিন্তু টেনচন নাপা আজি তোক চৰকাৰে দিব বুলি হাত পাতি বহি আছা কিন্তু একো নাপা চব মাজৰ মানুহ খাই চেছ কৰব হ'ব দে ভাই বেছি একো নকওঁ এগলা কথা আলি মোৰ টেমা গৰম হৈ আহে দে ভাই মই যাম দে ৰামুয়ে ঠিক কথা কৈ গেলে হৈ দে ভাই তাৰ কথাটো মিছা নহয় তই এতিয়া যাওঁগে বল ঘৰকলৈকে যাওঁ বল অ নন্দিকা মই কোৱা কথা তো কিন্তু পাহৰি নাযাবি এনেকে মোৰ মস্ত বিপদ হ'ব দে চেংলাম তই একলাখান কথা ভাবি টেনশ্যন কৰিব নালাগে বুজি পেলাই দিম দে তোক পইচা বল এতিয়া চবে ঘৰে ঘৰে যাম